বন্ধুসকল বিহু বিহু বুলি ভিডিঅ' দিয়া হোৱাই নাই, একেবাৰে সময় পোৱা নাই, কিন্তু তথাপিও দেৰিকৈ হ'লেও কলমকৈ হ'লেও আমাৰ অসমীয়াৰ গৌৰৱ, আমাৰ অসমীয়াৰ প্ৰাণ বিহুলে, আমাৰ মাঘ বিহু, ভোগালী বিহু, বিহুৰ মোৰ ফালৰ পৰা মোৰ যিখিনি বন্ধু আছে, যিখিনি চেনেলৰ ছাবস্ক্ৰাইবাৰ আছে, বাকী গোটেইখিনি অসমবাসী মোৰ ফালৰ পৰা হিয়া ভৰা লগ যাচিলোঁ বিহুৰ। আৰু আজি বিশেষ ভিডিঅ' নাই, খালি ক'ব লগা কথাখিনি কৈছোঁ, এই বিহুৰ শুভেচ্ছা এটা দিলোঁ। আৰু এনেই অকণমান কিবা কিবি বনাম বিহু বুলি, সেইবিলাক অকণমান ভিডিঅ' কৰি দি থাকিম আৰু আপোনালোকে চাই থাকিব। এতিয়া সদ্যহতে অকণমান গাহৰি বনাম, গাহৰি ইয়াত পুৰিম, গাহৰি পুৰিম। মই ৰেচিপিটো এইটো ভিডিঅ'ত নিদিওঁ, এনেই অকণমান জাষ্ট দেখাম। অলপ মাছ আছে, মাছ বনাব, তো এই গোটেই ভিডিঅ'টো দি থাকিম, আপোনালোকে চাই থাকিব। আৰু বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'। আৰু এজ ইউজুৱেল লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। চাই থাকোঁচোন ভিডিঅ'টো, চাই থাকক। বন্ধুসকল, এইটো মাছ পাতুৰি, এইটো কেনেকুৱা হৈছে খাই চাওঁ এবাৰ। দেখিলে আপোনালোকে জুই দিছোঁ, সৰিয়হ চৰিয়হ আছে, ভাল হ'ব লাগে। এইটো চিলভাৰ ফইল ওপৰত, কেতিয়াবা দেখাম ৰেচিপিটো, ওপৰত চিলভাৰ ফইল আৰু এইটো কলপাত। এইটো বিশুদ্ধ এটা অসমীয়া ৰেচিপি। কলপাতখিনি বইল হৈ গৈছে, মাছটো চাওঁ কি হৈছে। বহুত গৰম। সুন্দৰ টেষ্ট, পেটৰ ৰেচিপিটো দেখাম, আপোনালোকে খাব। হেপী বিহু। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আকৌ এবাৰ মোৰ ফালৰ পৰা বহুত বহুত মৰম, বহুত বহুত শুভেচ্ছা। লগ পাই থাকিম আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ, লাভ ইউ অল, বাই।